Hi everyone, মই ৰিচ টেলিভ ব্লগ চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এইখন DSS গ্ৰেড 4ৰ এখন পেপাৰ হয়, মেবি 2020 নহ'লে বা তাৰ আগৰ হ'ব চাগে। যি নহওক ইয়াতে যিসমূহ কুৱেশ্যন আছে চাওক, সাধাৰণতে একে টাইপৰে কুৱেশ্যনসমূহ ৰিপিট হৈ থাকে, গতিকে আপোনালোকে এই কুৱেশ্যনসমূহ চাই যাব। এতিয়া চাওক ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়। আমি এতিয়া চাওক ইয়াতে 4খন দিছে, 4খনৰ ভিতৰত আপোনালোকে এইটো জানিব লাগিব যে এতিয়া কৃষ্ণা নদী, যমুনা নদীখন কি হয়, নৰ্দাৰ্ণ ইণ্ডিয়াৰ ৰিভাৰ হয়, তো কৃষ্ণাখন নহয়। কৃষ্ণাখন কি ফালে আছে, চাউথত আছে নহয় জানো। তো গতিকে আমাৰ আনচাৰ এইটো কি হ'ব, 1 বি। আপোনালোকে এইবিলাক ভালধৰণে চাব, যাতে কেতিয়াবা হয় বুলি দি দিয়ে আৰু কেতিয়াবা নহয় বুলি দি দিয়ে। নেক্সট কুৱেশ্যন নম্বৰ 2টো চাওক। কুৱেশ্যন নম্বৰ 2ত যিটো কুৱেশ্যন দিছে সেইটো আৰু চবে জানেই যে স্বাধীনতা দিৱস ইণ্ডিপেণ্ডেন্স ডে কোনদিনাখন হয়, 15 আগষ্টত হয় নহয় জানো। কেতিয়াবা আকৌ কুৱেশ্যনটোত এনেকৈ কৈ দিব যে 15 আগষ্টটো আমাৰ হৈ গৈছে নহয়, আৰু 14 আগষ্ট কাৰ হয়, পাকিস্তানৰ হয়। গতিকে এনেকুৱা হিচাপতো আহিব পাৰে। কুৱেশ্যনটো কি কৈছে চাওক, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিলে? ইয়াৰে আনচাৰটো হ'ব ৰাকেশ শৰ্মা। যিহেতু কি হৈছে, আপোনালোকৰ ইয়াতে এখন পেপাৰখন বেলেগৰ হয়, গতিকে ইয়াতে যিসমূহ টিক মাৰা আছে অলৰেডি, এইটো কিন্তু ভুল হয়, কল্পনা চাওলা নহয়। আপোনালোকৰ আনচাৰ কি হ'ব, ৰাকেশ শৰ্মা হ'ব। ঠিক আছে, তাৰপিছতে চাওক কুৱেশ্যন নম্বৰ 4ত কি কৈছে। কুৱেশ্যন নম্বৰ 4ত কৈছে যে স্মলেষ্ট প্লেনেট অফ আৱাৰ ছলাৰ চিষ্টেম, সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ, এইটো কি হয়, বুধ হয়। ঠিক আছে, আৰু পৰীক্ষাত যদি কোনটো ডাঙৰ বুলি দি দিয়ে তেতিয়াহ'লে আনচাৰ কি হ'ব, জুপিটাৰ হ'ব। এতিয়া আপোনালোকে কিন্তু এতিয়া ইয়াতে আপোনালোকে সৰুটো পঢ়ি গৈছে, কিন্তু পৰীক্ষাত আহি গ'ল ডাঙৰটো, সেইটোও আপোনালোকে জানিব লাগিব কি হয়, জুপিটাৰ হয়, বৃহস্পতি। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 5টো চাওক। 5ত কি কৈছে, নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। এতিয়া নেশ্যনেল এনিমেল কি হয় আমি চবেই জানো, কি হয়, ৰয়েল বেংগল টাইগাৰ হয়, গতিকে আনচাৰ বি হ'ব। আচ্ছা, এতিয়া আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে নেশ্যনেল ফ্লাৱাৰ কি হয়, এনেধৰণৰ কুৱেশ্যন আহিব পাৰে, বা নেশ্যনেল ট্ৰী কি হয়, এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, গতিকে আপোনালোকে এইসমূহো চাই যাব। নেক্সট কি আহিছে চাওক, বিহাৰৰ ৰাজধানী কি? আমি চবে জানো যে বিহাৰৰ ৰাজধানী কি হয়, পাটনা হয়। নেক্সট কুৱেশ্যন চাওক। নেক্সট কুৱেশ্যনত কি কৈছে যে কোনখন দেশক লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয়? এইটো আনচাৰ কি হ'ব, জাপান বুলি কোৱা হয়। আৰু এই কুৱেশ্যনটো কি হয়, প্ৰায় আহি থাকে, এইটো বহুত কমন কুৱেশ্যন হয়, গতিকে এই কুৱেশ্যনটো আপোনালোকে চাই যাব। কেতিয়াবা কেতিয়াবা কি হয়, লগতে চাউথ কোৰিয়াটো দি দিয়ে নহয়, তো বহুতে কি কৰে, কনফিউজ কৰি দিয়ে। ঠিক আছে, নেক্সট কুৱেশ্যন চাওক। কুৱেশ্যনত কি সুধিছে যে এছিয়াটিক লায়ন ক'ত পোৱা যায়, আৰু এইটো ক'ত হয়, গিৰ নেশ্যনেল পাৰ্ক। ঠিক আছে, এতিয়া আপোনালোকক যদি কুৱেশ্যনত সুধি দিয়ে যে এখন ক'ত আছে, এখন ক'ত আছে, গুজৰাটত আছে। ঠিক আছে, মনত ৰাখিবলৈ কি ভাল যে যি মিলি আছে। ঠিক আছে, গতিকে আপোনালোকে যিসমূহ কুৱেশ্যন পঢ়িব, যেতিয়া চাব, অকল জাষ্ট আনচাৰটো জানিবলৈ মন নকৰিব, তাৰ লগতে যিখিনি আছে অপশ্যনখিনি, সেইখিনি সমানে চাবলৈ জানিব। ঠিক তেনেধৰণে আপোনালোকক এইটো হোমৱৰ্ক দিছোঁ, আপোনালোকে চাব যে কৰবেট নেশ্যনেল পাৰ্ক ক'ত আছে, দাচিগাম নেশ্যনেল পাৰ্ক ক'ত আছে, আৰু কানাহা নেশ্যনেল পাৰ্ক ক'ত আছে, এইবিলাক আপোনালোকে চাই যাব। প্ৰত্যেকটো বস্তু চাব, যাতে আপোনালোকৰ পৰীক্ষাত যেনেকুৱা ধৰণে কুৱেশ্যন নাহক কিয় আপোনালোকে যাতে পাৰে। নেক্সট কুৱেশ্যন চাওক, কোনে কি আহিছে, ৰামায়ণ কোনে লিখিছিলে? এতিয়া ৰামায়ণ কোনে লিখিছিলে সকলোৱে জানেই, কি হয়, বাল্মীকি নহয় জানো। আৰু এতিয়া চাওক, যিহেতু আমাৰ ৰাম মন্দিৰ হৈ গৈছে, তো ৰাম মন্দিৰৰ ৰিলেটেডো কুৱেশ্যন আহিব পাৰে, এইসমূহ কুৱেশ্যনো আপোনালোকে চাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে চাওক, মনালিছাৰ ছবিখন কোনে আঁকিছিলে? এইটো আমি চবেই জানো কি হয়, লিঅ'নাৰ্ডো ডি ভিঞ্চি। ঠিক আছে, এইটো হৈ গ'ল। এতিয়া চাওক, ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্টছ? এইটো আমি চবেই জানো ক্ৰিকেট। এতিয়া ইয়াৰ লগতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে ৰঞ্জি ট্ৰফিত অসমে কিমানবাৰ জিকিছে, বা অসমৰ হৈ প্ৰথমে কোনে খেলিছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, গতিকে এইসমূহ আপোনালোকে চাই যাব। নেক্সট কি কৈছে চাওক, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড? এইটো আৰু সকলোৱে জানে, এইটো কি হয়, মাজুলী। এইটো আনচাৰ সকলোৱে জানে। ঠিক আছে, আৰু সৰু বুলি যদি দি দিলে হ'লে সেইটো কি হ'লহেঁতেন, উমানন্দ। কুৱেশ্যন নম্বৰ 13 চাওক। কুৱেশ্যন নম্বৰ 13ত কি কৈছে,
হু ইজ নন এজ নেপোলিয়ন অফ ইণ্ডিয়া এইটো আনসাৰ কি হ'ব সমুদ্ৰগুপ্ত আৰু এই কোৱেশ্চনটো প্ৰায় আহি থকা দেখা যায় আপোনালোকে ম্যাক্সিমাম যদি চাই আগৰ বছৰৰ কোৱেশ্চন পেপাৰ এই কোৱেশ্চনটো পাব গতিকে এই হ'ব কমন কোৱেশ্চন আপোনালোকে চাব নেক্সট কি দিছে চাওক তলত দিয়া কোনটো নৃত্যৰ উৎপত্তি স্থল কেৰালা আৰু এইটো কি হয় কথকলি এইটো হয় হা আনসাৰ ৰেড কালাৰ এইটো নহয় তো ইয়াতে এইটো যোনে যাৰ হয় পেপাৰখন তেওঁ হয়তো ভুলকে দিছে তো ইয়াৰ আনসাৰ হ'ব কথকলি এতিয়া চাওক এইটো এটা কোৱেশ্চন আহিছে যে কি হয় আপোনালোকক কি হৈছে যে তাজমহল ক'ত আছে আমি সাধাৰণতে দিল্লীত যাম আগ্ৰা তাজমহল চাবলৈ যাম কওঁ তো গতিকে বহুতে ভাবে দিল্লী কিন্তু দিল্লী নহয় কিন্তু হা আনসাৰ কি হয় উত্তৰ প্ৰদেশ ইউপি কাৰণ আগ্ৰাখন ক'ত আছে উত্তৰ প্ৰদেশত আছে আহিলে চাওক কি সুধিছে যে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিলে এইটো আমি জানো যে কোনে কৰিছিলে বাবৰে কৰিছিলে বাবৰৰ পিছত কোন আহিছিলে হুমায়ুনৰ পিছত আহিছিলে আকবৰ নহয় জানো ওকে এতিয়া নেক্সট কোৱেশ্চন কি সুধিছে চাওক 1942 ত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিলে এটো সকলোৱে জানে কোনে আৱিষ্কাৰ কৰিছিলে কলম্বাছে আৱিষ্কাৰ কৰিছিলে নেক্সট কোৱেশ্চন চাওক ইয়াতে কি কৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কি হয় এটো হয় পেচিফিক অচিয়ান প্ৰশান্ত মহাসাগৰ question কি কৈছে চাওক which man-made canal connect the Pacific Ocean with the Atlantic Ocean আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক কোনে সংযোগ কৰিছে এটো কি হয় আনসাৰ পানামা খাল হ'ব এটো সুয়েজ কেনেল নহয় নেক্সট কোৱেশ্চন কি আহিছে চাওক ইয়াতে কি উঠিছে আপতানিসকল কোন ৰাজ্যৰ জনজাতি আপতানিসকল কি হয় অৰুণাচল প্ৰদেশ এতিয়া চাওক যেহেতু মণিপুৰত আমি মণিপুৰৰ নিউজ আহি আছে নহয় জানো গতিকে আপোনালোকক সুধি দিব পাৰে মেইটেইসকল বা কুকিসকল কোনখন মানে ষ্টেটৰ হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহি যাব পাৰে এইবিলাককে আপোনালোকে কাৰেন্ট এফেয়াৰ্ছত ধৰিব পাৰে বাকি এই হম কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ নাহে এটো যেহেতু মেডিকেলৰ কোৱেশ্চন আছিল ডিএছএছ এৰ পেপাৰ আছিল গতিকে ইয়াতে আপোনালোকৰ দিয়া হৈছে কিছুমান বায়োলজি কোৱেশ্চন এই হম কোৱেশ্চন আপোনালোকৰ যেহেতু নাহে গতিকে মই এখিনি আপোনালোকক ডিসকাস নকৰো নেক্সট আহিলে ম্যাথছৰ কোৱেশ্চনৰ কাৰণে এনেকুৱা যেতিয়া আপোনালোকে পাব সদায় মনত ৰাখিব কি ৰাখিব বটমাছ ৰুল মনত ৰাখিব এইবিলাক দেখিবলৈ খুব ইজি হয় কিন্তু ইয়াৰ পিছতো কি হয় আপোনালোকৰ কেতিয়াবা মানে বহুতে কনফিউজ কৰি যায় এইকাৰণে খেলিমেলি কৰে কাৰণ কেতিয়াবা ফাৰ্স্টে আপোনালোকৰ প্লাসটো কৰি দিয়ে বা কেতিয়াবা ইনটু কৰি দিয়ে এনেকুৱা ধৰণৰ কৰে ইয়াত চাওক বি মানে হৈ গ'ল ব্ৰেকেট অৰ্থাৎ আপোনালোকে প্ৰথমে ব্ৰেকেটৰ কামটো কৰিব লাগিব O means অফ অসমীয়াত ৰ থাকিব D means ডিভিজন M means মাল্টিপ্লিকেশন A means এডিশন and S মানে সাবট্ৰেকশন অৰ্থাৎ ফাৰ্স্টে আপোনালোকে ব্ৰেকেটৰ কামটো কৰিব লাগিব নেক্সট অফ অৰ্থাৎ ৰ কামটো নেক্সট হৰণ তাৰপৰা পূৰণ যোগ আৰু বিয়োগ ওকে এতিয়া ইয়াতে কি আছে চাওক 3 plus 6 minus 3 into 5 divide 5 ওকে তো এনেকুৱা যেতিয়া আপোনালোকে সলভ কৰিব তো ফাৰ্স্টে আপোনালোকে কি কৰিব মই কৈছো ডিভাইড কৰিব 3 plus 6 minus 3 এর ইনটু আছে ইনটু দিব এটা সব 5 এ 5 হৰণ কৰিলে কিমান থাকে 1 থাকে নহয় জানো গতিকে 1 লিখিলে এতিয়া 3 plus 6 minus 3 তো 3 minus 3 cancel आंसर কিমান থাকিলে 6 তো কিমান आंसर হৈ গল 6 নেক্সট কোৱেশ্চন কি কৈছে চাওক যে 1 কেজি আলুৰ দাম যদি 40 টকা হয় অৰ্থাৎ 1 কেজি ঠিক আছে 1 কেজি আলুৰ দাম যদি 40 টকা হয় 3.5 কেজি আলুৰ দাম কিমান হ'ব ইয়াতে তো আপোনালোকক কি দিছে মিক্স ফ্ৰেকশনত দিছে আৰু আপোনালোকক কি কৰিব লাগে তাকে আপোনালোকে ইম্প্ৰপাৰ ফ্ৰেকশনলৈ নিব লাগে অৰ্থাৎ অপ্ৰকৃত ভগ্নাংকলৈ নিব লাগে মনত ৰাখিব এনেকুৱা হলে তলত যেটো থাকে ডিনোমিনেটৰ হৰ যেটো থাকে সদায় হেতুক একে লিখিব বাকি এই দুটা ইনটু কৰিব অৰ্থাৎ 3 * 2 কিমান হ'ব 6 যেটো আনসাৰ পাব তাৰ লগত ওপৰৰ যেটো নিউমাৰেটৰ থাকে হেতু আপোনালোকে এড কৰিব অৰ্থাৎ 3 * 2 = 6 6 লগত 1 যোগ কৰিলে কিমান হ'ব 7 ঠিক আছে কেজিৰ দাম কিমান হ'ব ঠিক আছে 1 কেজিৰ দাম যদি 40 টকা হয় ইমানৰ দাম কি হ'ব ইনটু কৰিব নহয় জানো কাৰণ 1 কেজি চাউলৰ দাম যদি আপোনালোকক 40 টকা কয় 5 কেজি কোৱাতেন আপোনালোকে কি কৰিলেহেঁতেন ইনটু কৰিলে হলে গতিকে কি কৰিম এটা আপোনালোকে কনফিউজ নহব 2 ৰে 40 কাটিলে কিমান থাকিলে 20 তো আনসাৰ কিমান হৈ গল 140 তো আনসাৰ কিমান আহিলে 140 ঠিক আছে নেক্সট চাওক এই কোৱেশ্চনটো এটা খুব ধুনীয়া কোৱেশ্চন হয় তো ইয়াতে তো বাৰু খুব ধুনীয়াকে দিছে কিন্তু কেতিয়াবা ইয়াতে আপোনালোকক কি কৈছে 70.333 পৰা 2.33 মাইনাস কৰিব কৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কিন্তু আপোনালোকে কি হ'ব এই কোৱেশ্চন আপোনালোকে জানে কিন্তু কি হয় বহুত দিন যেতিয়া নকৰোতে আপোনালোকৰ কি হয় প্ৰেক্টিস নোহোৱা হয় ঠিক আছে
এনেকুৱা কোৱেশ্চন যেতিয়া আপোনালোকে পাতিব পতাৰ নিয়মটো কি হয় মই শিকাই দিছো সদায় কি কৰিব পইণ্টৰ পুনে পুনে পইণ্ট দিব প্ৰথমটো পাতিলে ওকে যেনেকৈ আছে তেনেকৈ পাতিব তাৰ পিছত সদায় আপোনালোকে পইণ্টৰ পুনে পুনে পইণ্ট দিব তাৰ পিছত পইণ্টৰ পৰা ৰাইট সাইডৰখিনি ৰাইট সাইডে যাব লেফট সাইডৰখিনি লেফট সাইড যাব অৰ্থাৎ পইণ্টৰ পিছত কি আছে 3 3 আপোনালোকে হেতু 3 3 পাতি লওক ঠিক আছে আৰু পইণ্টৰ ইফালে কি আছে 2 আছে ওকে এতিয়া ইয়াতে একো নাই যেতিয়া নাথাকিব আপোনালোকে কি কৰিব 0 এটা লিখি লব প্ৰথম কাম এটোৱে যে প্ৰথমতে যেটো আছে হেতু পাতিব এড হোক বা সাবট্ৰেক্ট হোক যি হোক ইনটু আৰু ডিভিজনৰ ক্ষেত্ৰত বেলেগ বাকি প্ৰথমটো যেনেকৈ পাতিব তাৰ পিছতে আপোনালোকে কি কৰিব পিছৰটো যেতিয়া পাতিব মনত ৰাখিব যে পইণ্টৰ পুনে পুনে পইণ্ট ঠিক আছে এতিয়া আৰু এটো সবে মাইনাস কৰিব পাৰিব 3 পৰা 3 থাকিলে 0 0 আৰু এটো আপোনাৰ কিমান হৈ গল 68 ওকে 68.003 ঠিক আছে তো आंसर কি হ'ব বি নেক্সট কোৱেশ্চন কি কৈছে চাও কৈছে কি in a school there are 1000 students 40% of which are girls what is the number of girls okay এটা চাওক 1000 জনী ছোৱালীৰ ভিতৰত কেছে 40% ছোৱালী আছে অৰ্থাৎ আপোনালোকে কি কৰিব 40% বুলি কৈছে তো 40% থাকিলে সদায় কি হয় তলত এটা 100 লিখিব লাগে কিমানৰ আছে 1000 জনী আছে তো ইনটু 1000 অৰ্থাৎ এটা দেখকে ওলাই আছে আপোনালোকে 00 দুটা কাটি দিও आंसर কিমান হৈ গল 400 आंसर ডি নেক্সট কোৱেশ্চনটো কি কৈছে চাওক এজন মানুহে 150 গ্ৰাম চাউলৰ ভাত খাব পাৰে যদি এখন মধ্যাহ্ন ভোজলৈ 120 জন লোকক নিমন্ত্ৰণ জনোৱা হয় তেনেহলে সেইখন ভোজৰ বাবে কিমান পৰিমাণৰ চাউল কিনিব লাগিব অৰ্থাৎ এজন মানুহে যদি 150 গ্ৰাম খায় 120 জনে কিমান খাব ডেফিনেটলি আপুনি কি ইনটু কৰিব 150 ইনটু 120 ইনটু কৰিব কিন্তু এটো কিহত থাকিব গ্ৰামত থাকিব নহয় জানো এতিয়া আপোনালোকে ইয়াকে যদি কিলোগ্ৰামলৈ কনভাৰ্ট কৰিব লাগে এইখিনিতে মই খুব এটা ধুনীয়া কথা কৈ দিও এতিয়া সব বহুতৰ ক্ষেত্ৰত কি হয় বহুতে নহয় এই গ্ৰামৰ পৰা কিলোগ্ৰাম কিলোগ্ৰামৰ পৰা গ্ৰামলৈ নিউতে আপোনালোকে প্ৰবলেম কৰে ঠিক আছে এতিয়া সব কত ইনটু কৰিব লাগিব কত ডিভাইড কৰিব লাগিব হেতু প্ৰবলেম পায় এতিয়া সব গ্ৰামটো হৈ গল সৰু ইউনিট আৰু কিলোগ্ৰামটো হৈ গল ডাঙৰ ইউনিট এটা কথা মনত ৰাখিব সৰু ইউনিটৰ পৰা যেতিয়া ডাঙৰ ইউনিটলৈ যাব সদায় আপোনালোকে কি কৰিব ডিভাইড কৰিব ঠিক আছে আৰু ডাঙৰ ইউনিটৰ পৰা যদি সৰু ইউনিটলৈ আহে তেতিয়া সদায় আপোনালোকে কি কৰিব ইনটু কৰিব এতিয়া গ্ৰামৰ পৰা কিলোগ্ৰামলৈ গৈছে এটা মনত ৰাখিব সৰুৰ পৰা যেতিয়া ডাঙৰলৈ যাব সদায় কি কৰিব ডিভাইড কৰিব ঠিক আছে কিহেৰে ডিভাইড কৰিব 1000 এৰে ডিভাইড কৰিব কিয় 1000 এৰে ডিভাইড কৰিব বিকজ 1 কিলোগ্ৰামত 1000 গ্ৰাম হয় তো কাৰণ মই আপোনাৰ আজি অলমোস্ট 8 ইয়াৰ্স মই টিউচন কৰিছো পঢ়াইছো তো মই জানো কত কত লৰা ছোৱালীয়ে ভুল কৰে কত কত ক্যান্ডিডেটছে ভুল কৰে এইখিনি ক্ষেত্ৰতে ভুল কৰে যত ইনটু কৰিব লাগে তাত ডিভাইড কৰি দিয়ে তাত ডিভাইড কৰিব লাগে তাত ইনটু কৰি দিয়ে ওকে তো সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিট নিলে ডিভাইড ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট নলে ইউনিটলৈ নিলে সদায় ইনটু বাকি কিমানেৰে ডিভাইড কৰিব কিমানেৰে ইনটু কৰিব হেতুটো ৰিলেশন ঠিক তেনেধৰণে মিটাৰ আৰু সেন্টিমিটাৰ যদি দি দিয়ে আপোনালোকৰ কোৱেশ্চনটো সেন্টিমিটাৰ দিছে মিটাৰলৈ নিব লাগে 1 মিটাৰত 100 সেন্টিমিটাৰ দ্যাটস হোৱাই আপুনি কি কৰিব সেন্টিমিটাৰে ডিভাইড কৰিব ওকে তো এতিয়া সব 0 0 কাটাকাটি কৰিলে এটো আৰু আপোনালোকে 0 0 ক্যান্সেল কৰিলে 5 এৰে কাটক 5 2 যা 10 5 3 যা 15 2 এ 12 কাটক কিমান হলে 6 6 3 যা কিমান হয় 18 তো आंसर কিমান হ'ব অপচন বি 7.5 এৰে 300 ক হৰণ কৰা আৰু তাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা divide 300 by 37.5 okay 300 ক আপোনালোকক কিহে ডিভাইড কৰিবলৈ কৈছে 37.5 ৰে ডিভাইড কৰিবলৈ কৈছে ঠিক আছে এতিয়া আহি গল পইণ্টটো উঠোৱা খুব উজু নিয়মটো হৈছে কি চাওক ইয়াতে আপোনালোকে যি আছে লিখি দিব গোটেই নাম্বাৰটো লিখি দিব আৰু ওপৰতো যেটো আছে তেনেকৈ লিখি দিব ঠিক আছে এতিয়া চাওক পইণ্টটো কত আছিল তলৰ নাম্বাৰটোত আছিল ঠিক আছে তো তলৰ নাম্বাৰটোত যেহেতু পইণ্ট আছিল গতিকে আপোনালোকে কি কৰিব ওপৰত পইণ্টৰ পিছত কেটা নাম্বাৰ আছিল ইয়াতে এটা ডিজিট আছিল গতিকে ইয়াতে এটা 0 লগাই দিব যদি ইয়াতে 0 ওপৰৰ নাম্বাৰটোত হলহেতেন তেতিয়া আপোনালোকে কি কৰিলেহেতেন 0 টো তলত লগালেহেতেন অৰ্থাৎ নিউমাৰেটৰটোত যদি পইণ্টত থাকে তেতিয়া হলে ডিনমিনেটৰত 0 লগাব আৰু ডিনমিনেটৰত যদি আপোনালোকৰ পইণ্ট থাকে পইণ্টৰ পিছত ডিজিট থাকে তেতিয়া হলে নিউমাৰেটৰত 0 লগাব কেটা লগাব পইণ্টৰ পিছত যেটা ডিজিট থাকিব হেটা 0 লগাব ওকে এতিয়া আৰু এখিনি আপোনালোকে ক্যালকুলেশন কৰিব অৰ্থাৎ 3000 ক 375 ৰে ক্যান্সেল কৰিব ক্যান্সেল কৰিলে যেটো आंसर হ'ব হেতুৱে
Next question কি কৈছে চাওক if 3 men can complete a job in one day then how many days will one man require to complete the job okay ইয়াতে দুইটা ক্ষেত্ৰতে কি হৈছে একেটা কামে কৰিব নহয় জানো টোটাল ওয়ার্ক ডান দুইটা ক্ষেত্ৰতে কি হয় সেমে হয় মানে কাম একেটাই কৰিব তিনজন মানুহে কৰিব ঠিক আছে তিনজন মানুহে কি কৰিব এটা কাম এদিনত কমপ্লিট কৰিব তেতিয়া হলে এজন মানুহে কি হদিছে কিমান ডেজত কমপ্লিট কৰিব ওকে তো আনসার কিমান হ'ব 3 Okay, next question কি কৈছে চাওক খুদিছে যে তলত দিয়া কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় okay তো এতিয়া চাওক পারফেক্ট স্কয়ার নাম্বার কাক কয় জানেনে তো পারফেক্ট স্কয়ার নাম্বার তাক কয় যিবিলাক নাম্বার আপোনালোকৰ ধৰিলক 4 ঠিক আছে 4 ক আপোনালোকে কি লিখিব পাৰে 2 * 2 এটো পারফেক্ট স্কয়ার নাম্বার এটা 8 টো চাওক 8 টো আপোনালোকে এনেকুৱা কোনো দুটা নাম্বার নাই যে দুটা নাম্বার সেম হ'ব লাগিব ইনটু কৰিলে আনসার 8 আহে নাই ঠিক আছে তাৰপিছত আপোনালোকে 9 চাওক 9 টো কিন্তু হৈ যায় কি হয় 3 * 3 এনেকৈ আপোনালোকে কি গম পাব এইটো এটা পারফেক্ট স্কয়ার নাম্বার হয় ওকে এতিয়া ইয়াতে কি চাওক 27 আছে 27 টো আপোনালোকে কি হয় যদি আপোনালোকে কৰে কি পাব 3 * 3 * 3 পাব তিনটা হৈ গল না এটো আপোনালোকে সেম 3 3 3 যদি চাৰিটা হল হলে অৰ্থাৎ ইভেন নাম্বার যুগ্ম সংখ্যা থাকিলে হলে ৰিপিট তেতিয়া হলে আপোনালোকে ক'ব পাৰিলেতেন ইয়েস এটা পারফেক্ট স্কয়ার হয় ইমানখিনিলে যাবই নালাগে যেহেতু গ্ৰেড 4 ৰ এক্সাম হয় খুব ইজিকে আহিব গতিকে 81 আমি জানো যে 9 * 9 কৰিলে 81 হয় আনসার এটো ওকে এতিয়া পৰীক্ষাত যদি সুধি দিয়ে যে 27 ৰ লগত সবতছে সৰু কি নাম্বার ইনটু কৰিলে বা কি নাম্বার ডিভাইড কৰিলে আনসারটো পারফেক্ট স্কয়ার নাম্বার হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে হেতু আপোনালোকে কেনেকৈ কৰিব তাৰ কাৰণে মই অলৰেডি আপোনালোকক ভিডিও দি থৈছো মই আগৰ ক্লাছৰ আপোনালোকে ভিডিও চাব তাত আপোনালোকে এটো গম পাব Next question চাওক question number কি কৈছে এজন মানুহে 15000 টকা প্ৰতি বছৰে 10% সুতৰ হাৰ 2 বছৰৰ বাবে ধাৰ ললে 2 বছৰত এইখিনি টকাৰ ওপৰত সৰল সুত কিমান হ'ব ওকে সিম্পল ইন্টারেস্টের ফর্মুলা কি হয় P into R into T by 100 okay P means কি মূলধন অর্থাৎ আপোনালোকে প্রিন্সিপাল আপোনালোকে কিমান ইনভেস্ট কৰিছে হেতু P বুলি কোৱা হয় প্রিন্সিপাল R means rate of interest অর্থাৎ সুতৰ হাৰ আৰু T means time okay এতিয়া P প্রিন্সিপাল কিমান দিছে 15000 okay ঠিক আছে rate of interest কিমান দিছে সুতৰ হাৰ কিমান দিছে 10 into আৰু টাইম আপোনালোকক কিমান দিছে 2 বছৰ by 100 ঠিক আছে এটা ক্যান্সেল কৰি দিলে আপোনাৰ কিমান গল 0 ক্যান্সেল গল 15 to the 30 আৰু ইয়াত 0 কেটা থাকিলে দুটা 3000 ওকে তো আনসার কিমান হ'ব 3000 Next question কি কৈছে চাও a train is moving at a uniform speed 90 km/h how far will it travel in 20 minutes okay এটা চাওক তাৰ স্পিডটো কিমান কৈছে 90 km/h ইয়াৰ পৰা আপুনি কি বুজি পাইছে যে 1 hourত হি কিমান যায় 90 km যায় ঠিক আছে 1 hourত হি কিমান যায় 90 km যায় ঠিক আছে 1 hour মানে আকৌ এটো যেহেতু মিনিটত আছে গতিকে আপুনি তাক মিনিটলৈ কনভার্ট কৰিব লাগিব আৰু আমি সবে জানো যে 60 মিনিট 1 hour মানে কিমান হয় 60 মিনিট নহয় জানো তো 60 মিনিটত হি কিমান যাব 90 km যাব তেতিয়াহলে হি 1 মিনিটত কিমান যাব 90 by 60 ওকে তো কোৱেশ্চনটো কি দিছে 20 ওকে তো 20 মিনিটত হি কিমান যাব তো 90 by 60 into 20 তো আনসার কিমান আহিব 30 গতিকে ভিডিওটো ইমানটা সামৰিছো আৰু নেক্সট খুব জলদি আকৌ এখন পেপাৰ ডিসকাস কৰিম আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই